তোমাৰ ৰাস্তাত কথা পাতি আছিলোঁ ফোনত থাকোঁতে আইতাই দেখোন মানে অলপ হাল্লা কৰিলাক বোলে মাৰিলাক ডকাইত। তাৰপিছত ময়ো আহিলোঁ আৰু ওচৰ চুবুৰীয়াও আহিল। আহোঁতে দেখা পালোঁ আটা পৰি আছে, পৰি মুখতো বান্ধি দিওঁ, হাততো বান্ধি আৰু চকুতো বান্ধা আছে। তাৰপিছত মই চব কাটি দিলোঁ, দিয়াৰ পিছত দেখা পালোঁ যে আৰু আটা আৰু নাই আমাৰ মাজত। ঘটনাটো আনুমানিক কিমান সময়ত হ'ল? আনুমানিক আৰম্ভ ঘৰৰ মানুহ কোৱা মতে মোটামুটি 9:30 পৰা 10টাৰ ভিতৰত, আৰু যেতিয়া আমি গম পাইছোঁ 11টা বাজি গৈছে প্ৰায়। 11টা। ডকাইতৰ দলটো কিমানজনীয়া আছিল? 4জনীয়া বুলি কৈছে। মই যিহেতু দেখা নাই, আইতাই ঘৰৰ মানুহে কৈছে। দুইজনকে মুখত বান্ধিছে? মুখত বান্ধি, হাতত বান্ধি আৰু চকুত। প্ৰহাৰো কৰিছিলে? প্ৰহাৰো অলপ কৰা বুলি কৈছে। কি নিছে এনেকৈ গম পাই? নিয়াটো অলপ পইচা পাতি নিয়া বুলি শুনিছোঁ, এঘৰতো গম পোৱা নাই আৰু কিমান কি হেৰিছে। Stay informed, stay ahead. News Any 365.